গাইজ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ মই গৌৰৱ। তো মই বৰ্তমান গৈ আছোঁ নলবাৰীত, মানে নলবাৰীত ডিম্পুদাৰ নতুন দোকান এখন খুলিছে। তো দোকানখন আজি উদ্বোধন কৰিব। তো তাত আজি বিকাশ দা গোটেই নেক্সট লেভেল ফেমিলি আহিব। তো বলক আমি নেক্সট লেভেল ফেমিলিক মানে বিকাশ দাক স্পেচিয়েল কৰি লগ ধৰি আহোঁ। তো বহুত এক্সাইটেড হৈ আছোঁ। তো বলক আজি মানে গাড়ী চাড়ী নাই, মই ডাইৰেক্ট চাইকেল লৈ নলবাৰী যাম। তো বলক বিকাশ দাক লগ ধৰোঁ। ফাইনেলি আমি আহি পালোঁ নলবাৰী। তো বলক ভিতৰত চাওঁ কোন কোন আছে। ভিতৰত মানে ইমান ভিৰ যাবই নেকি। তো চাওঁ ৰ'ব কোন আছে। তো ৰিপুণ দা আছে, চিৰাগ দা আছে, আমাৰ মৃণাল দা আছে, গোটেইখিনি আছে। তো তাতে আছে চেলিব্ৰেশ্যন কৰিছে। তো বাপৰে ইমান মানুহ। তো পটকে মানুহৰ হাগা লাগিল। কি হ'ল পিছত যে গম পালোঁ আমাৰ স্কচ আহিছে, স্কচ। তো ফাইনেলি আমাৰ নেক্সট লেভেল বিকাশ দা আহি গ'ল। তো ব্লগ সোনকালে আগত যোৱা লগত নল'বা মানুহবোৰে একদম তাকে লগ পাবাই নাই বিকাশ দাক আমি। ভাল লাগছি। তো ফাইনেলি বিকাশ দাই আমাৰ ডিপুদাৰ দোকানখন চাবলৈ সোমালে দোকানৰ ভিতৰত।
তো মানুহৰ ভিৰ চাওক মানে আগৰ ফালে যাবই নোৱাৰি একদম ইমান ভিৰ মানুহ তো এই হ'ল নেক্সট লেভেল ফেমিলিৰ জোচ তো গাইজ ফাইনেলি আহি পালোঁ বিকাশ দা লগ ধৰি তো মই গৈছিলোঁ 2:40 তো এতিয়া হ'ল 6:45 তো ফাইনেলি মনৰ আশা এটা পূৰা হ'ল বিকাশ দাক লগ পালোঁ তো চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই